তো নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আজি ফাইনেলি মই মোৰ যিটো জুবিন গাৰ্গ এডিশ্যন মোবাইল বনাইছিলোঁ তো সেই মোবাইলটোৰ মানে ডিছপ্লেখন মানে আগৰ ভিডিঅ'ত মই কৈছিলোঁ ডিছপ্লেখন মানে ওলাই গৈছিল মোবাইলটোৰ ফল্ডাৰৰ পৰা। তো মই এতিয়া ফাইনেলি মানে ইয়াত এনেকৈ টেপিং কৰি ৰাখিছিলোঁ আৰু এতিয়া মানে এই টেপটো মানে খুলি দিম। তো এনেকুৱাকৈ মানে টেপিং কৰালে ডিছপ্লে লগালেও আপোনালোকে এনেকুৱা টেপিং কৰাই ল'ব, মানে কিহৰ কাৰণে ইয়াত যেতিয়া টেপ লগাই লয় এনেকুৱাকৈ তো তেতিয়া মানে আপোনালোকে ডিছপ্লেখন ফুল্লি মানে ইউজ কৰি থাকিব পাৰিব, মানে এইটো ট্ৰান্সপেৰেণ্ট হয়। তেতিয়া মানে আপোনালোকে ডিছপ্লেত কাম কৰি থাকিলেও কোনো ডিষ্টাৰ্ব নাপায়। যেতিয়া নিউ ফল্ডাৰ চেঞ্জ কৰিব বা ডিছপ্লে চেঞ্জ কৰিব তেতিয়া মানে এনেকুৱা টেপিং লগাই ল'ব। আৰু ইয়াত যিটো ৰবাৰ বেণ্ড লগায় সেইটো সলনি মানে এইটো লগাব পাৰে আজিকালি। তো এতিয়া মানে কোনো টেনশ্যন নাই বা কোনো চিন্তা কৰিবলগীয়া কথা নাই। যদি আপোনাৰ ডিছপ্লে মানে কিবা হৈছে লগাব মানে নতুন লগাইছে তেন্তে কোনো মানে চিন্তা কৰিব নালাগে, এনেকুৱা টেপিং কৰাই ল'ব। আৰু ময়ো মানে এনেকুৱাকৈ কৰি লৈছিলোঁ। মোৰ ডিছপ্লেটো মানে অৰিজিনেলে, কিন্তু হাতৰ পৰা ওলাই পৰোঁতে মানে ডিছপ্লেটো ওলাই গ'ল মোবাইল ফোনৰ পৰা। তো সেইবাবে মই এনেকুৱা টেপিং কৰাই লৈছোঁ। তো আপুনিও যদি এনেকুৱাকৈ মানে ডিছপ্লে লগাই নতুনকৈ তেতিয়াও এনেকুৱাকৈ মানে টেপিং কৰাব পাৰিব। তো ব'লক আজি মই এই টেপিংটো মানে খুলি পেলাই চাওঁ ডিছপ্লেখন কেনেকুৱা হৈছে, ইয়াৰ কোৱালিটি কেনেকুৱা, সকলোখিনি চাম। আজি ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে মোৰ মোবাইলটো, এইটো মই বনাইছিলোঁ জুবিন গাৰ্গ এডিশ্যন। তো বহুতেই ভাল লাগে, আপোনালোকে চাই লওক। তো আমাৰ জুবিন দাকটো আমি ভাল পামেই। তো এতিয়া ইয়াত যিটো মানে টেপিং লগোৱা আছে তো এই টেপিংটো মই মানে এৰুৱাই দিছোঁ। তো এনেকৈ মানে লগাই থৈছিলোঁ মই। তো আপোনালোকে চাই লওক, মই এতিয়া মানে এইটো এৰুৱাই দিব লাগিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। তো মই এই টেপিংটো মানে এৰুৱাই দি আছোঁ। তো ইয়াত মানে এনেকুৱা ট্ৰান্সপেৰেণ্ট মানে টেপিং কৰোৱা আছে আৰু এইটো ধৰিবই নোৱাৰে ভালদৰে দূৰৰ পৰা চালে। তো তথাপিও মই মানে এৰুৱাই দিছোঁ, তেতিয়া মানে মোবাইলটো ভাল লাগিব আৰু আগৰ দৰে আকৌ হৈ যাব। তো আপোনালোকে চাই থাকক কেনেকৈ এৰুৱাই আছোঁ। তো এইটো ইফালৰ পৰা এৰুৱাব লাগিব। তো ফাইনেলি হৈ গ'ল। আৰু এতিয়া চাওক এতিয়া মোবাইলটো কেনেকুৱা লাগিছে। তো এতিয়া আগতকৈ মানে বহুত ভাল লাগিছে। তো এতিয়া ইয়াত অলপ ৰৈ গ'ল, হাতৰ পৰা মানে এৰিবই নোখোজে। তো এতিয়া চাওক এতিয়া কেনেকুৱা লাগিছে মোবাইলটো। তো এতিয়া পূৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে, চাই লওক। তো ইয়াত অলপ স্ক্ৰেচ লাগিছে, তো এইটো মই এটা মানে ট্ৰান্সপেৰেণ্ট কভাৰ লগাই দিম, মোবাইল কভাৰ এটা। তো তেতিয়া মানে মোবাইলটো ভালে থাকিব, মানে এই গ্ৰাফিক্সখন বিশেষকৈ মানে ভালে থাকিব। মই এনেই মোবাইলত মানে কভাৰ নলগাওঁ, ডাইৰেক্ট মানে মই ইউজ কৰি থাকোঁ। এতিয়া লগাব